পিছে কিয় বা সুধিলে? চিঠি? বাইদেউ, আজিকালি হেলুটো থাকতে এই চিঠি হ'ব দে বাইদেউ। বাইদেউ, বাইদেউ, এই ডেকা গাভৰুবোৰে হেনো কেনেকৈ প্ৰেম কৰে। বাইদেউ, মইতো ডেকা হৈয়ে আছি ন। কি কম বাইদেউ, আই লাভ
এখন যাব আটাই বন্দি যদি যদি এই কথা মই আপুনি জানিব লাগে তোর বাবে তাই মরিব মানে মোৰ এই হৰিপুৰ গাঁৱতে মোৰ এজন প্লেন আছে আমার ইয়াত রেল লাইন এক্সিডেন্ট কোন পৰা আহিব ধেৎ তেৰি, কি যে আছিল অ, ফেৰে, ফেৰে, ফেৰে। মানে দি দি মানে দিপে আপুনি এই ৰাস্তা লেফট বা ৰাইট কোনফালে যাব মাইক অ ভণ্টি তোমাক বহুত বহুত ধন্যবাদ আই লাভ ইউ আই লাভ ইউ আপোনাৰ যিটো বয়সত আইলা দিও ক'বলৈ লাজ লগা নাই অকমানো দুষ্ট আপোনালোকৰ দৰে মুখাবিনে ভদ্ৰলোক যেতিয়া আনন্দ হৈ এজনী অসহায় নাৰীৰ ওপৰত জঁপিয়াই পৰে তেতিয়া মহতীৰ দুৰ্ভগীয়াই পুত্ৰই আপোনাৰ ওপৰত জঁপিয়াই পৰিবলৈ বাধ্য হওক আঁতৰি যাব লাগে নহয়নে দেউতা কিয় আপুনি পাহৰি গৈছে আপোনাৰ ছোৱালী ৰঞ্জিতাৰ কথা আৰু কিয় পাহৰি গৈছে আপোনাৰ দুৰ্ভগীয়া সন্তান ৰমনাৰ কথা ইমান নিষ্পন্ন কৰিবলৈ আপোনাৰ কোনো লাজ নালাগিল আজি আপোনাক জন্মদাতা ব্যক্তি হিচাপে মই ক্ষমা কৰি দিলো এতিয়া আপুনি মোৰ সন্মুখৰ পৰা আঁতৰি যাওক আঁতৰি যাওক তুমি ভুল বুজিছা ছোৱালী এই শ্ৰেণীৰ ভদ্ৰলোক বোৰে এই সমাজখনক অশান্ত কৰি ৰাখিছে আৰু বহু কিবা কিবি দেউতা মই ৰাজধানী হৈ থাকিব নিবিচাৰো দেউতা মই ৰাজধানী হ'ব নিবিচাৰো দেউতা আপুনি মোক বুজিব দেউতা আজিলৈ এৰিলো বিদায় দেউতা
কিন্তু মই তো মৰিব নোৱাৰো। মার হত্যাকারীর চরম শাস্তি দিব মানবকে। পৃথিবী জানার কোনো শক্তি নাই। ইয়াকেও বাধা রাখিব পাৰে। মোৰ সংখ্যা ভগাৰ আগতে মাটিত পৰি থকা বন্ধুৰ সংস্কাৰৰ ব্যৱস্থা। আমাদের আমি মানুষ চাই যে তুমি বুঝো না আমাদের তো আঁকা আঁকা করো আমার ছেলে আমিও কি করে দিতে সাপা সাপা তোমার সাপা সাপা আমার পুলিশে সিনাক্ত করছে